Hello guys, welcome back to the new vlog. আপোনালোকে চাগে ভাবিছে মই পেপাৰ খুলি কি কৰি আছোঁ। একচুৱেলি যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাক বিভিন্ন ধৰণৰ ক্ৰাফ্টৰ বস্তু শিকাইছিলে। এনেকুৱা পেপাৰ দি হওক বা বাঁহৰ কাঠি দি হওক বিভিন্ন ধৰণৰ ক্ৰাফ্টৰ বস্তু শিকাইছিলে। চ' আজি তাকে ভাবি আছিলোঁ যে সেইবোৰ মনত আছেনে নাই মোৰ। চ' বহুত সময় ভাবি এটা বস্তু মই পেপাৰ এখন দি বনাবলৈ শিকিলোঁ, অৰ্থাৎ মনত পৰিল। সেইটো হৈছে এই পদুম ফুলটো। এই পদুম ফুলটো আমি এখন কাগজেদি বনাব পাৰোঁ। চ' আজি মই আপোনালোকক এই পেপাৰখন দি অতি সহজতে কেনেকৈ এইটো বনাব পাৰি মই তাকে দেখাম। চ' বলক বেছি দেৰি নকৰোঁ আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এনেকুৱা এটা কাগজ লৈ ল'ম, এনেকুৱা এটা পেপাৰ লৈ এইটো যে দেখিছে এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ আমি এতিয়া এনেকৈ জইন কৰিম। সমানকৈ এনেধৰণে জইন কৰি ল'ব লাগিব। জইন কৰি এনেকৈ দিলোঁ আৰু এই পইণ্টটো এইফালে দিব লাগিব। এতিয়া এই পইণ্টটো আমি সমানে এনেকৈ ধৰণে দি এই বস্তুটো এইখিনিত এনেকৈ দিলোঁ। এনেকৈ দিয়াৰ পিছত এতিয়া এইখিনি এনেকৈ সমানে আমি সমানে ফালি দিলোঁ আৰু ফালি দিয়াৰ পিছত এই বস্তুটো এনেকুৱা হৈ গ'ল। এতিয়া এই চিনডালটো আছেই। এতিয়া আকৌ আমি অপজিট চাইডে এনেকৈ ইয়াতে আমি এনেকৈ এটা ভাঁজ দি দিলোঁ। ভাঁজ দিয়াৰ পিছত এই মাজত এই পইণ্টটো আছে যে এই পইণ্টটোত আমি এনেকৈ এই পইণ্টটো এনেকৈ দিলোঁ আৰু এইটো এনেকৈ জোঙা ধৰণে এইটো এটা ভাঁজ দিলোঁ। এতিয়া এইটো দিয়াৰ পিছত আমাৰ এনেকুৱা ধৰণৰ হৈ গ'ল। এতিয়া এনেকুৱা ধৰণৰ আমাৰ চাৰিটা ভাগ হ'ল। চাৰিটা ভাগ হৈ যোৱাৰ পিছত এই পইণ্টটো এই যোনটো এইটো চাইড সমান আছে এই সমান চাইডটোত আমি এনেকৈ দিলোঁ, এনেকৈ এটা ভাঁজ দিলোঁ আৰু এইটো চাইডতো আমি এনেকৈ এটা ভাঁজ দিলোঁ। ঠিক তেনেধৰণে ইয়াৰ বেক চাইডতো আমি এনেকৈ ধৰণে এটা ভাঁজ দিম আৰু এই ৰৈ যোৱা চাইডটো এনেকৈ দিম। এতিয়া আমাৰ এনেকুৱা হৈ গ'ল। এনেকুৱা হৈ যোৱাৰ পিছত এতিয়া এই ভাঁজটো নহয়, এই ভাঁজটো যে আছে ইয়াত যোনটো চাইড নাই সেই চাইডটো আমি এতিয়া কৰিব লাগিব। চ' এতিয়া কি কৰিম, এই বস্তু যে দেখিছে এনেকৈ ধৰণে এই বস্তুটো এটা এনেকৈ এইটো এটা ভাঁজ দিলোঁ। ঠিক তেনেধৰণে এইটো এটা ভাঁজ দিলোঁ। আকৌ এই চাইডটো যে থাকিলে তাৰ অপজিট চাইডটো তাতো এটা ভাঁজ দিম। এইটো এটা ভাঁজ দিলোঁ আৰু এইটো এটা ভাঁজ দিলোঁ। এতিয়া এই জইনিংটো ইয়াত এনেকৈ ভৰাই দিম আৰু এইফালৰ জইনিংটো এইফালৰ লগত এনেকৈ লক কৰি দিম। চ' লক কৰি দিলোঁ। দিয়াৰ পিছত ইয়াত এটা এই ফুটাটো দি এটা ফু মাৰিব লাগিব। এনেকৈ ধৰণে এই বস্তুটো এনেকৈ দিম, এনেকৈ দিম, এই বস্তুটো দিম এনেকৈ আৰু এই বস্তুটো এনেকৈ। এতিয়া এইটো ফুলটো হৈ গ'ল। এতিয়া আমি ঠাৰিটো বনাম। ঠাৰিটো বনাবলৈ এই যে ৰখি গৈছিলে কাগজৰ টুকুৰাটো সেইটো আমি এনেকৈ চাইডে দি এনেকৈ ৰাউণ্ড কৰি আহিলোঁ। এইটো এডাল হৈ গ'ল ষ্টিক। এতিয়া এইখিনি তেনেকৈ অলপ ভাঁজ দি দিব। ইয়াৰ অপজিট চাইডটোতো অকণমান এনেকৈ ভাঁজ দি দিম। এতিয়া এই বস্তুটো এই ফুলটোৰ এইটো ইয়াত এনেকৈ ভৰাই দিম আৰু ভৰাই দিয়াৰ লগে লগে চাওক ফুলটো ৰেডি হৈ গ'ল। যাতে এই পদুম ফুলটো বনাব পৰা যায় আপোনালোকেও বনাওক, অতি সহজ। মই আগলৈও এনেকৈ ধৰণে যদি কেতিয়াবা মনত পৰে কিছুমান ক্ৰাফ্টৰ বস্তু আপোনালোকক দেখাই থাকিম। আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালে।
যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। That's it for today. Thanks for your time.